নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আজি আপোনালোকৰ ওচৰত বহু দিনৰ মূৰত পুনৰবাৰ মোৰ মনৰ ভাৱ শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। ইয়াত যদি কোনোবাখিনি মনৰ ভাৱ প্ৰকাশ কৰোঁতে বাক্যৰ কোনোবাখিনি যদি ভুল ভ্ৰান্তি থাকিলে আপোনালোকে ক্ষমা প্ৰাৰ্থনা কৰে। এতিয়া মূল কথাটোলৈ আহোঁ। আজি সমাজত নানা ধৰণৰ নানা প্ৰকৃতিৰ মানুহ আছে, আপোনালোকে সকলোৱে জানে। ভাল বেয়া নানা প্ৰকৃতিৰ। কোনোবাই ভাল কাম কৰিলে কিছুমানে চৰ্চা কৰে, কিছুমানে আকৌ বেয়া কাম কৰিলেও চৰ্চা কৰে। এতিয়া মানুহে কি ধৰণে জীয়াই থাকিব? ভাল কাম কৰিলেও চৰ্চা কৰে আৰু বেয়া কাম কৰিলেও চৰ্চা কৰে বুলি। ঠিক তেনেকৈ ভাল কাম এটা কৰাৰ লগতে যদি কোনোবাখিনি যদি মিডিয়া পাৰ্চনৰ আগত যদি কিবা কিবি কওঁতে আৰু এইখিনি ক্ষেত্ৰতো কয় মানুহে, ইমানখিনি আগবাঢ়িব নালাগিছিলে, কিবা এটা জৰুৰ কাম, ইয়াৰ ভিতৰত ডালমে কালা আছে, এনেকুৱা ধৰণৰ কিছুমান চৰ্চা হৈ পৰে। গতিকে কোনোফালে উপায় নাই। কোনো ক্ষেত্ৰতে আৰু মানুহবিলাকৰ সমালোচনা বহুতো থাকে। ভাল বেয়া গুণৰ ওপৰত মানুহে বহুতো সমালোচনা কৰে। আপোনালোকে জানে সমাজত নানা প্ৰকৃতিৰ মানুহ আছে, ভাল বেয়া দুই প্ৰকৃতিৰ মানুহ আছে। কোনোবাই যদি ভাল কাম কৰে তেতিয়া তেওঁলোক কিছুমানে আকৌ ভাল বুলিয়ে কয়, তাৰ মাজতে বেয়া বিপক্ষ পাৰ্টি কিছুমানে আকৌ তেওঁ বেয়া গুণানুকীৰ্তন কৰে। গতিকে মানুহৰ কোনোফালে উপায় নাই। এতিয়া যি কি নহওক, এতিয়া মই মূল কথাটোলৈ আহোঁ। আচলতে শিক্ষিত কোনবিলাক? অকল লিখা পঢ়া কৰিব পৰাজনেই যে শিক্ষিত সেইটো নহয়। লিখিব পঢ়িব নজনাজনেও সেইজন অশিক্ষিত নহয়। আচলতে মানুহে ভুল বুজে। আচলতে কিবা কিবি অকণমান বাক্যৰ শ্লিপ খালে আৰু ক'ব এজন অশিক্ষিত মানুহ। মই কিমান শিক্ষিত তাৰ একেবাৰে তত্ত্বখিনি তেওঁলোকে বুজি নাপায়। আচলতে শিক্ষিত অশিক্ষিতৰ অৰ্থটো এইটোৱে। শিক্ষিত কোনবিলাক? আচলতে শিক্ষিত যিসকলে আজি গাঁও সমাজত সাধাৰণভাৱে ক'ব গ'লে মানুহে চেপা বনায়, মাছ ধৰে, ঘৰ সাজোতে যিখিনি গাঁথনি কি ধৰণে বিচনী বনায় মানুহে গম পায়নে? সেইজন কি অশিক্ষিত নেকি? আৰু আপোনাৰ চাউৰ দিশটো বাঁহেৰে জেৰুৱা কাঠে নিজৰ বাউণ্ডেৰীটো সুৰক্ষাৰ কাৰণে। এই সকলোৱে জানে জানো? শিক্ষিত লোকজনে জানে জানো যে যিখিনি যাৱতীয় ডলা চালনী, তাৰপিছত যিখিনি অন্যান্য দৰকাৰী আৰু বিচনী চেপা, এইবিলাক হ'ল এই শিক্ষিত মানুহবিলাকক দিব লাগিছিলে বনাবলৈ। তেতিয়া লিখা পঢ়া পঢ়িব জনাজনেই সেইজনেই শিক্ষিত বুলি নকয়। লিখিব পঢ়িব নজনাজনেও শিক্ষিত হয়। যে যিজনে চালনী বনাব জানে, যিজনে আপোনাৰ ডলা বনাব জানে, যিজনে মাছ ধৰিবৰ কাৰণে চেপা বনাব পাৰে, আৰু অন্যান্য গাঁও সমাজত যিখিনি প্ৰচলিত যিখিনি সামগ্ৰীৰ প্ৰয়োজন, বাঁহ বেতৰ কাম কাজৰ লগত জড়িত যিখিনি শিল্পকলাৰ লগত জড়িত, সেইসকলে হয়তো সি এক শ্ৰেণীৰ নপঢ়িবও পাৰে, কিন্তু সেইজন শিক্ষিত। কাৰণ তেওঁ সকলো ফালৰ পৰা তেওঁৰ হাতৰে নিৰ্মিত সকলোখিনি বস্তু প্ৰস্তুত কৰিব পাৰে আৰু জনসাধাৰণক তেওঁ সেই বস্তুখিনিৰ দ্বাৰা সেৱা আগবঢ়াব পাৰে, যিটো বস্তু নহ'লেও নহয়। গতিকে শিক্ষিত কম নে আমি সেইজনক অশিক্ষিত কম? সেইজন একচুৱেলি শিক্ষিত হয়, সেইজন যথেষ্ট শিক্ষিত। লিখিব পঢ়িব জনাজনেই যে শিক্ষিত সেইটো নহয়। লিখিব পঢ়িব নজনাজনেও শিক্ষিত হয়। ইয়াৰ অৰ্থটো এইটোৱেই যে নিৰক্ষৰ, লিখিব নাজানে, নিৰক্ষৰ। আচলতে তেওঁ পঢ়া শুনা নকৰিছিলে, লিখিব পঢ়িব নাজানে, কিন্তু তাৰ মাইণ্ডটো আছে। তেওঁ যে অনেক কাম জানে, অনেক শিল্পকলাৰ লগত জড়িত, অন্যান্য কামখিনি জানে। গতিকে তেখেতক আমি শিক্ষিত বুলি ক'ম নে অশিক্ষিত বুলি ক'ম? তেওঁ শিক্ষিত।
কিন্তু শিক্ষাৰ ক্ষেত্ৰত বঞ্চিত হৈছে যিহেতু মানে লিখিব পঢ়িব নাজানে, অৰ্থাৎ তেওঁ হ'ল নিৰক্ষৰ, অৰ্থাৎ লিখিব পঢ়িব নাজানে। ইয়াৰ অৰ্থটো এইটোৱে। গতিকে সমাজত কিছুমান প্ৰচলিত থাকে যে যিজনে মানে মেট্ৰিক পাছ কৰি, BA পাছ কৰি, গ্ৰেজুৱেশ্যন কৰি, আপোনাৰ MA MCom পাছ কৰি, নানা ধৰণৰ চাকৰি কৰি তেওঁ মানে চহৰ নগৰবিলাকত তেওঁ সেৱা আগবঢ়াই আছে। সেইজনক মানুহে বহুতে ভাবে যে সেইজন হ'ল শিক্ষিত। হয়, তেখেতো হ'ব পাৰে, কিন্তু গাঁও সমাজৰ বা অন্যান্য চহৰ সমাজৰো কিছুমান লোক আছে অনেক কাম জানে, কিন্তু তেওঁ লিখিব পঢ়িব নজনাৰ কাৰণেই তেখেতক অশিক্ষিত বুলি কয়। অশিক্ষিত ক'ব নাপায়, তেওঁ নিৰক্ষৰ, লিখিব পঢ়িব নাজানে। ইয়াৰ অৰ্থটো এইটোৱেই। গতিকে আপোনালোকে সকলোৱে গম পালে শিক্ষাৰ আৰু নিৰক্ষৰ অক্ষৰ, শিক্ষা আৰু নিৰক্ষৰ কি বস্তু আপোনালোকে গম পালে। দ্বিতীয় কথা, কিছুমান ব্যক্তি আছে গাঁও চহৰ নগৰ যিকোনো স্থানতে হওক আজিকালি, এতিয়া আৰু নগৰ চহৰ কথা নাই, গাঁওবিলাকতো আজিকালি নগৰৰ লেখীয়াই হৈ গ'ল, ৰাস্তা পদূলি অনেক হৈ গ'ল। গতিকে চৰকাৰৰ যথেষ্ট সা সুবিধা গতিকে দিছে, গতিকে গাঁওবিলাকতো যথেষ্ট যাতায়াত ব্যৱস্থাটো সুচল হৈছে। এতিয়া কথা হ'ল কি, কিছুমান দলৰ বিপক্ষে কিছুমান কয় বা সপক্ষেও কয়। দল মানে পাৰ্টি, দল মানে পাৰ্টি সকলোৱে জানে যে বৰ্তা কেনি কৈছিলে, এনেকৈ যেতিয়া সুধোঁ আমি বা গাঁওবিলাকত মিটিং আছে, এই কিবা বোলে ইলেকশ্যন আহিছে নহয়, এই মিটিং আছে, এই মিটিঙলৈ গৈছে আকৌ বৰ্তা। অঁ হয় নেকি? তেতিয়া কিছুমান মানুহৰ কথা উল্লেখ হৈ যায় যে মই আমুক দাদাকো দেখিছিলোঁ বা আমুক খুৰাকো দেখিছিলোঁ, আমাৰ দলৰ পাৰ্টি নহয় বুলি কৈছে। মোৰ ঠিক আছে, আমাৰ দলৰ পাৰ্টি। মই চিন্তা কৰিলোঁ, মই নাজানো আৰু তেতিয়া আৰু সৰু বয়স, তেতিয়ালৈকে আমি পাৰ্টি বিষয় লৈ পেলাই একো নাজানো, দল আৰু পাৰ্টিৰ বিষয় লৈ পেলাই একো নাজানো। আমি ক খ গ ঘ এইবিলাক জনা মানুহ। হিন্দীও বিশেষকৈ তেতিয়া সেই মুহূৰ্তলৈকে আমাৰ অধ্যয়ন কৰা নাছিলোঁ। গতিকে তেতিয়ালৈকে আমি নাজানো যে একে পাৰ্টি মানে দল, দল মানে পাৰ্টি। তেতিয়া আজি 2 বছৰমানৰ আগত এই একেষাৰ কথাই আপোনাৰ পুনৰবাৰ মোৰ কাণত পৰিলে। গাঁৱলৈ গৈছিলোঁ, সুধিলোঁ এগৰাকী মহিলাক, খুৰী ভালনে? অলপ ভাল। কেনি গৈছিলে? এই মিটিং এখন আছিলে আকৌ বোলে, সেই নামঘৰ চহৰত সেই ফিল্ডত হ'ল আৰু মিটিংখন মাতিছিলে বোলে, কিবা অনুদান এটা দিম বুলি ক'লে, সেইকাৰণে আমাৰ গাঁৱৰ মানুহখিনি আহিছিলে। মই বোলো আৰু এজন ব্যক্তিৰ নাম ক'লোঁ, মই কোন পাৰ্টিৰ মানুহ? এই তেখেতসকলৰ কথা কিনো ক'ব, BJP AJP একে পাৰ্টি দলৰহে মানুহ, কংগ্ৰেছৰ আকৌ একে পাৰ্টি দলৰ মানুহ নহয় বুলি কৈছে। মই চিন্তা কৰিলোঁ, পাৰ্টি মানে দল, দল মানে পাৰ্টি। সেই তেতিয়া সেই পুৰণা সেই সৰুকালৰ কথাটো মনত পৰিলে। মানে এতিয়াও কিছুমান প্ৰচলিত আছে, পাৰ্টি মানে দল, দল মানে পাৰ্টি। সেই বিহু মাৰাৰ ক্ষেত্ৰতো 2-3টামান মানে যেতিয়া দল আহে বিহু মাৰিবলৈ, সৰু চেমনীয়া জ্যেষ্ঠ মানে জেং বিহুৰ কাৰণে গোপিনীসকল, এনেকৈ কেইবা পাৰ্টিও গাঁওবিলাকৰ চুবুৰীবিলাকত মানে ইঘৰ মাৰি থাকে। তাৰ মাজতে আকৌ আমি কৈ দিওঁ, এই তোমালোক কোনটো পাৰ্টি? এই বোলে আমি ইটো এই ডেকা পাৰ্টি দলৰহে বুলি কয়। তেতিয়া ভাবোঁ এইটো এটা কথা, মানে আমোদজনক কথা, ভাল লাগে এইবিলাক কথা। এইবিলাকে কিছুমান কথা গাঁওবিলাকতো চলে, চহৰ নগৰ চহৰতে চলে। অৰ্থাৎ নিৰক্ষৰ অক্ষৰ আৰু শিক্ষিত অশিক্ষিত। শিক্ষিত অশিক্ষিত সকলোৱে জানে, যিসকলে লিখিব পঢ়িব নাজানে সেইসকলক নিৰক্ষৰ ক'ব পাৰি, আৰু যিসকলে লিখিব পঢ়িব নাজানে তেওঁলোকক অশিক্ষিত ক'ব নোৱাৰি, কাৰণ তেওঁলোক শিক্ষিত। তেওঁলোক অন্যান্য কাম কাজৰ লগত জড়িত হৈ যিকোনো সেৱা তেওঁলোকে আগবঢ়াব পাৰে, গ্ৰামীণ অঞ্চলৰ হওক চহৰ নগৰ অঞ্চলত যিকোনো কাম তেওঁলোকে সাধাৰণভাৱে কৰি দিব পাৰে। কিন্তু শিক্ষিত লোক এজনে তেনেকুৱা কাম এটা কৰিব নোৱাৰে। শিক্ষিত লোকজনে কি কৰিব পাৰে? লিখা পঢ়াৰ ক্ষেত্ৰত সকলো পাৰফেক্টলি জানে, সকলোখিনি জানে তেওঁ। কিন্তু তেখেতক যদি বিচনী এখন বনাব দিবলৈ যায়, তেওঁ বিচনীখন বনাব পাৰিব জানো? চালনী এখন বনাব দিয়কচোন, খৰাহি এটা বনাব দিয়কচোন। আচলতে মোৰ ক্ষেত্ৰতে হয়,
মই জানো খৰাহি এটা বনাব জানিম জানো, খৰাহি কেইটা কি ধৰণে বনাবলৈ টেকন'লজি, দুই এটা কিবা বনাব জানো বাৰু, কিন্তু সেইবিলাকে। আজি মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ। গতিকে ভিডিঅ'টো আগবঢ়াওঁতে কোনোবাখন যদি ভুল ক্ৰুটি হৈ গৈছে আপোনালোকে ক্ষমা প্ৰাৰ্থনা কৰে। ধন্যবাদ।